নদীৰ পানী কিমান বাঢ়িছে আজি দেখাম আপোনালোকক আৰু চাই থাকক ভিডিঅ'টো শেষলৈ চাই থাকিব। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া আমি নদী চাব গৈ আছোঁ। নদী মানে একদম ঘাটত যাম, মানে পানী কিমান আছে আপোনালোকে গম পাই যাব। নদীৰ পানী পেটলা মাছ মাৰিছে। মানে এই পার পাশে এখানে একটু মাথায় কাকা আহি পাইছে নদীৰ পানী কি আৰু ধুনীয়াকৈ দেখাম, জেগাত যাই লওঁ। নদী চাক নদী ফেলাইছে। আমি নদীটো আহি পালোঁ আৰু ইফালে ৰাইট চাইডে নুমি গ'লেই আমি নদীটো পাম। আমাৰ দেখাই পাব, আপোনাৰ চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইফালেদি গ'লেই আমি পাম। ইফালে নুমি গ'লোঁ, নুমি যোৱাৰ পিছত এই নদী দেখা পাইছোঁৱে। পানী বহুত হৈছে, বহুত বাঢ়িছে পানী, আপোনালোকে চাই থাকক। পানী মানে বহুত বাঢ়ি আছে, ৰাস্তাৰ কি অৱস্থা হৈছে চাই লওক। পাইছে না নদীত কিমান পুৰা ফ্লাপ হৈছে পানী দি, মানুহবিলাকে মাছ মাৰি আছে। দেখা পাইছে সেই নদীৰ পাৰত মানুহবিলাকে জালাই দি মাছ মাৰি আছে। এটা চাক নদী পুৰা ফিলাপ, নদীৰ পাৰৰ ওপৰত পানী উঠিছে। এতিয়া ইফালে নাও দি পাৰ, নাও ক'ত আছে বিচাৰি পোৱা নাই। এই পানী চাক কিমান পানী, নদীত পুৰা ফিলাপ হৈ গৈছে, পাৰৰ ওপৰেদি পানী উঠি আছে। এনেকুৱাকে বাঢ়িছে পানী, মানে কি ক'ম আৰু, ভয়ে লাগিছে আৰু। চেণ্ডেলযোৰ খুলি ল'ব লাগিব, নাও বিচাৰি গৈ আছো, এতিয়া নাও বিচাৰি যাম। এতিয়া গৈ আছো লাহে লাহে, চেণ্ডেলযোৰ হাতত লৈছো। এতিয়া পানী খচি যাব লগা হৈছে। আহি চাওক কিমান পানী নদীত। এয়া হ'ল বৰলীয়া নদী। এইটো হ'ল হাজোৰ দক্ষিণ শিঙৰা আৰু একাদিৰ নদীৰ ঘাট বুলি কয়। ইয়াত মানে বহুত বছৰ হ'ল দলং চলং একো দিয়া নাই। ইয়াত বহুত মানুহে পাৰ হয় এইখন ঘাটেৰে, আৰু মাত্ৰ নাৱেৰে পাৰ হয়। আৰু যেতিয়া পানী কমে তেতিয়া মানে আমাৰ ৰাইজ সকলে বা উঠাই আৰু ঘৰে ঘৰে পইচা উঠাই দলং দিয়ে। এই দলংটো ভাঙি লৈছে, আপোনালোকে দেখাই পাইছে। এতিয়া আৰু বাৰিষাৰ 6 মাহ আৰু নাৱত পাৰ হ'ব লাগিব, বহুত ৰিক্সত পাৰ হ'ব লাগে। মানে এতিয়া নাৱে কমকে মানুহ পাৰ কৰি আছে, বহুত ৰিক্সত পাৰ হ'ব লাগে। এখন নাৱেৰে পাৰ হ'ব লাগে। এইবিলাক মানুহ বহি আছে। এতিয়া মই উঠিলো নাৱত, পিছতে যাওঁ, পিছত যাই থিয় হওঁ, পিছত যাই কিনে আপোনালোকক নদীখন ভালকে দেখাম। এই চাইছি না কিমান পানী হৈছে। এই খুঁটাৰ ওপৰেদি আমাৰ দলং দিছিলো, দলংখন মানে উঠাই লৈ গ'ল পানীয়ে। এতিয়া বহুত ৰিক্সত পাৰ হ'বলগীয়া হৈছে। আমাক এতিয়া পাৰ কৰি আছে, ভয়ো লাগে কি কৰিম, আৰু নগলেও নহয়, পাৰটো হ'ব লাগিবই। পানীও কিমান পানী বাঢ়িছে, আৰু এতিয়া পাৰ হৈছো আৰু ৰাতিহে আহিম। সেই পানী চাওক কিমান পানী হৈছে, আৰু আজি বা কিমান পানী বাঢ়ে আপোনালোকে কি ক'ম, আৰু একো ক'বলগীয়া নাই।
পানী চাইছেনে কিমান পানী আছে। এইবিলাক মানুহ ৰৈ ৰৈ চাই আছে। এইবিলাক পাৰ হ'ব গ'লে ৰখি আছে মানুহবিলাক। চাইছে না কিমান পানী। বহুত ভয় লাগি যায়, ইমান পানীৰ ভিতৰত নাৱেদি পাৰ হোৱাটো বহুত ভয়ৰ কথা। বহুত মানুহে পাৰ হ'ব নোৱাৰে। চাইছে না আমি পাৰ হৈ আছো এতিয়া। বহুত ভয়ো লাগি আছে, এনেকে পাৰ হ'বলগীয়া হৈছে। চাওক পানীয়ে পানী, জহাই চকু মেলিব সিফালেই পানী। আমাক ৰছীত ধৰি ধৰি পাৰ কৰি আছে, বহুত ৰিক্সত পাৰ হ'বলগীয়া হয়। ইমান পানী, পাৰৰ ওপৰেদি উঠিব পানী, মানুহবিলাকেই মাছ মাৰি আছে। জালেৰে মাছ মাৰি আছে। এতিয়া পাৰ পামেই চাগে, নেপালৈ চাওক। পাৰৰ কাষত পানী উঠিছে, ইমান পানী। এই 2 দিনৰ বৰষুণৰ পানী পুৰা। নাই এইটো ভূটানৰ পানী আহিছে চাগে। 2 দিনৰ বৰষুণৰ পানী আৰু কিমান হ'ব, এইটো ভূটানৰ পানী হ'ব চাগে। আমি পাৰ হ'লো এতিয়া। চাওক আৰু এবাৰ নদীখন দেখাইছোঁ।